গুড আফটাৰনুন মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকে চাগে ভাত খালে চাগে নহয় জানো? আজি মই মোৰ বাৰীখনৰ বিষয়ে অলপ ক'বলৈ ওলাইছোঁ যে খেতি কেনেকৈ কৰে। এইফালে আছে লাই শাক, এইফালে আছে তোমাৰ লাও গছ, এইটো লাও পুলি হয়, এয়া ওলাইছে। আৰু এইফালে আছে তোমাৰ ওলকবি, ফুলকবি, বন্ধাকবি লাগিছে। এইখিনি ডাঙৰ মানে হৈছে আৰু ডাঙৰ হৈছে। আৰু এইফালে আছে মূলা হয় এইবোৰ। এই মূলা আপোনালোকে দেখাছে মানে পানী পাইছে যিহেতু মানে মূলাখিনি ডাঙৰো হৈছে নহয় জানো। আৰু এই ছাইডটো অকল মানে মূলাই আছে, আৰু সেইটো হৈছে ডাঙৰ বেঙেনা মানে বৰ বেঙেনা। আৰু সেইখিনি আছে ধনিয়া পুলি। মই এডৰা সিঁচিছিলোঁ, ধনিয়া গুটি আনি ধনিয়া পুলি সিঁচিছিলোঁ। ধনিয়া পুলি কেনেকৈ মানে সিঁচে মই আপোনালোকক এতিয়া ক'বলৈ ওলাইছোঁ। আপোনালোকে ধনিয়া গুটিখিনি দোকানৰ পৰা যেতিয়া কিনি অনাৰ পাছত আপোনালোকে সৰু পাতি এটাত থৈ সেই ধনিয়া গুটিখিনি পানী দি মানে অলপ পানী দিব, মানে পানীৰ পৰিমাণটো দিব আপুনি। আৰু সেই পানীৰ পৰিমাণটো পানীখিনি দিব আৰু ধনিয়া গুটিখিনি পানীখিনিৰ ওপৰত দিব। দিয়াৰ সময়ত আৰু সেই বাতিটো আপুনি নুচুব। আৰু ধনিয়া গুটিখিনি আপুনি ৰাতিপুৱা হ'ব, যেতিয়া আপুনি বাৰীত যাব, সেই ধনিয়া গুটিখিনি আপুনি এডৰা মানে সকলো ফালে ছটিয়াই দিব। তেতিয়া ছটিয়াৰ পিছত যাতে হাঁহ কুকুৰাই মানে নুখুচৰিবলৈ, তেতিয়া আপুনি সেই মাটিখিনিৰ ওপৰত কলপাত বা পলিথিন দি থ'ব। আৰু আপোনালোকে সদায় পানী দি থাকিব, তেতিয়াহে পুলিখিনি ওলাব নহয় জানো। মিছা ক'লে কেতিয়া হ'ব। আৰু এইফালে ওলাইছে ফ্ৰেঞ্চবিন গছ, আৰু এজোপা হৈছে ফ্ৰেঞ্চবিন গছ, আৰু এজোপা হৈছে লাও গছ। এয়া লাও গছ ওলাইছে, এয়া লাও গছ। আৰু সেইবোৰ হৈছে কণ বিলাহী গছ। আৰু সেইবোৰ হৈছে ওলকবি। মই দেখাই আছোঁ ওলকবি মই এটা দুটা খাই আছোঁ। মানে বন্ধাকবি এতিয়া মানে পোখা মেলিছে, এয়া মানে থোপ খাইছে। আৰু এয়া সেইটো হৈছে ওলকবি দেখিছেনে। আৰু এজোপা আছে বেঙেনা। আৰু এজোপা মই ৰোৱা মানে কি গছ আছিলে এজোপা, কমলা টেঙা। আৰু সেইজোপা বৰ বেঙেনা হয়। আৰু এইফালে মই দেখাবলৈ বিচাৰিছোঁ যে এফালে আছে আপোনাৰ মৌচুমী গছ, ৰবাব গছ, এইফালে আছে মধুৰিআম, কলগছ, ব্ৰতমণি কল, আৰু এয়া চেনিকল হয় এজোপা। ধন্যবাদ। মই আজি ইমানতেই সামৰণি মাৰিছোঁ। আৰু মই অলপ মানে দেখাবলৈ বিচাৰিছোঁ। আৰু সেইখিনি যে মূলা বহুত ধুনীয়াকৈ লাগিছে। মূলা দেখিছেনে, ইমান ধুনীয়া মানে কি ক'ম। আৰু আজিকালিতো চাকৰি নাপায়, সেইটো কাৰণে আপোনালোকে ঘৰত ফাৰ্ম এখন খুলিবচোন। হাঁহ কুকুৰা ফাৰ্মকে এখন খুলি লওক, তাতো লাভ আছে। আপোনালোকে হাঁহৰ কণী খাই থাকিব পাৰিব নহয় জানো। হাঁহে কণী দিব, হাঁহক দানা দিব, চাপৰ দিব, ভাত দিব। আৰু সেই হাঁহৰ গুখিনি আপোনালোকে বাৰীত দিবচোন। বহুত সাৰ আছে তাত, হাঁহৰ গোবৰ, তাৰপিছতে আকৌ আপোনাৰ কুকুৰা গোবৰ নহয় জানো। সেইটো কাৰণে মোৰ যিহেতু ফাৰ্মখন আছে, মই সেই ফাৰ্মখনৰ পৰা মানে গোবৰবিলাক মোৰ এই বাৰীতে পেলাই দিওঁ। দেখিছেনে ইমান ধুনীয়াকৈ বাঢ়ি আছে, লহপহকৈ বাঢ়ি আছে। ইয়াত চাওক আপোনালোকে। আৰু মই আজি ইমানতে দেখালোঁ। ধন্যবাদ।